সাংশ্লেষিক আঁহৰ বিশেষত্বসমূহ। বৰষুণৰ দিনত সাংশ্লেষিক আঁহেৰে তৈয়াৰী বিভিন্ন ধৰণৰ সাজ পোছাকবোৰ অতি সোনকালে শুকায়। সাংশ্লেষিক আঁহেৰে তৈয়াৰী বস্তুবোৰ সাজ পোছাকবোৰ বহুত দিন টিকে। তাৰোপৰি এইবোৰ কম দামী হয়, সহজে পোৱা যায় আৰু সহজে যতনাই ৰাখিব পাৰি। তাৰোপৰি হৈছে প্লাষ্টিক। প্লাষ্টিক হৈছে কি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা এবিধ অতি পৰিচিত বস্তু। ইও এবিধ সাংশ্লেষিক আঁহৰ দৰে এবিধ বহুযোগী পদাৰ্থ। প্লাষ্টিকবোৰ সাধাৰণতে পাতল, সহজে পোৱা যায়, কম দামৰ, কম ওজনৰ। সেইকাৰণে আমি প্লাষ্টিক পচন্দৰ পদাৰ্থ হিচাপে ব্যৱহাৰ কৰোঁ। তাৰোপৰি প্লাষ্টিকবোৰে লোৰ নিচিনাকৈ আন ধাতুৰ লগত প্লাষ্টিকে ৰাসায়নিক বিক্ৰিয়া নকৰে। সেইকাৰণে আমি শুকান বস্তু, খাদ্য বস্তু ৰাখিবৰ কাৰণে আমি প্লাষ্টিক ব্যৱহাৰ কৰোঁ। তাৰোপৰি আমি বিভিন্ন ধৰণৰ আমাৰ ব্যৱহৃত বস্তু যেনে চকী, টেবুল এইবোৰ ব্যৱহাৰৰ কাৰণেও আমি প্লাষ্টিক ব্যৱহাৰ